আমি ৰং চুৰ কৰিছোঁ গাইছ আমাৰ ভালত মাৰিবলৈ নমস্কাৰ আগৰ মিনি ব্লগটোত দেখুৱাইছিলোঁ যে আমাৰ কলেজত হীৰক জয়ন্তী বৰ্ষ চলি আছিল তাৰে প্ৰস্তুতিৰ চিন স্বৰূপে আমি বনাই আছোঁ প্ৰাচীৰ পত্ৰিকা এয়া সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে হীৰক জয়ন্তীৰ আগত অসমীয়া বিভাগটো জিলিকাই তোলাৰ প্ৰচেষ্টা এয়া আমাৰ ফুলেশ্বৰীহঁতে ফুল ৰুবলৈ লওঁতে মৰা আড্ডাৰ কিছু মুহূৰ্ত দেই ফুলেশ্বৰীহঁতৰ মাজত ফুলেশ্বৰ এটাও আছে আমাৰ ফুলেশ্বৰীহঁতৰ বিয়নী মেলাৰ কথা বাদ দি আপোনালোকে চাওক এতিয়া আমাৰ কলেজখনটো কেনেদৰে হীৰক জয়ন্তীৰ বাবে সজাই পৰাই তুলিছে আৰু এফালে পেণ্ডেলো দি আছে এইফালে লিজা বাইদেউ তাইক কামৰ মাজতে মই বোলো এইফালে এবাৰ চাই দিয়া ভিডিঅ' এটা কৰি থওঁ তাৰ কাষতে থকা এই পাহাৰটো দেখিছেনে এনেকুৱা লগা নাই নে যেন আমি সেই পাহাৰটোলৈ গৈ আছোঁ বাকী কথা বাদ দি আকৌ লৈ যাওঁ বোলক আমাৰ ডিপাৰ্টমেণ্টলৈ এতিয়া আমাৰ খোৱা পৰ্ব চলিব দেই আৰু কি জানেনে আমিবোৰ সদায় একেটা পৰিয়ালৰ নিচিনাকৈ সেয়ে আমাৰ মাজত এই লাজ লাজ বোলা বস্তুটোৱে ঠায়েই নাপায় বিশেষকৈ খোৱাৰ ক্ষেত্ৰতো আৰু নাপায় সকলোৱে চিঞৰিব খোলা চাপৰীয়া বাই এটা দিয়া ৰবা দেই এইটো বাঁহ হাত দিছ ইজ তিল পিঠা আপোনালোকে চিনি নাপাই যে মই চিনাকি কৰিছোঁ সেই নালাগে মই বেয়া পাওঁ এইটো কাপৰ অভাৱ সেইকাৰণে আমি কাপ অখালি অখালি খাই আছোঁ চাহ চাহ আমি কেইগৰাকী আছোঁগৈ এতিয়া শেষ পৰ্যায়লৈকে অন্তিম পৰ্যায়লৈকে চাওক নিহামুনি ন হৈ গৈছেগৈ আৰু এগৰাকী আমাৰ আছে তেওঁ আমাৰ হেৰি কি কয় চিত্ৰকৰ এইটো হৈছে আমাৰ অসমীয়া বিভাগ কৃষ্ণা আমাৰ ইয়াৰ চিত্ৰকৰ কৃষ্ণা বৰা আৰু এয়া শেষত আমি কেইগৰাকী এইবাৰ যিহেতু আমি কলেজৰ পৰা বিদায় ল'ম গতিকে শেষবাৰৰ বাবে কাম বন কৰি মেলি কষ্ট হৈছে যদিও নাচিবলৈ এৰা নাই নাচি কৰি লৈ আমি গ'লোঁ অডিটৰিয়াম কুৰাজৰ প্ৰেক্টিছৰ কাৰণে কিন্তু সকলো নোহোৱা দেখি আকৌ উভতি আহিলোঁ ডিপাৰ্টমেণ্টলৈ আৰু আমাৰ প্ৰাচীৰ পত্ৰিকাখন এইখন লাগি গ'ল ৱালত আৰু সম্পূৰ্ণ হোৱা নাছিল বাৰু সেইদিনা আছিলে 6 তাৰিখ আৰু যিহেতু 7 তাৰিখৰ পৰা হীৰক জয়ন্তী আৰম্ভ হ'ব গতিকে সকলো চাফ চিকুণ কৰি থৈ আমি ঘৰ যোৱালৈ প্ৰায় 7টা 6:30 মানেই বাজিলে আৰু সিহঁতে আঁকি নোহোৱা দেখি আমি সকলোৱে টোপনিয়াই বহি আছোঁ এইটোৱে আছিলে যদি মিনি ব্লগ চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব তো আজিলৈ ইমানেই বাই